চিকিৎসকসকলক ভগৱানৰ লগত তুলনা কৰা হয়। তেওঁলোকে বহু লোকৰ জীৱন দিয়ে আৰু বহু কষ্ট আৰু ধৈৰ্যৰে নিজৰ জীৱন এক মানৱ সেৱাত এৰি দিয়ে। আমি বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে এই চিকিৎসকসকলৰ ওচৰলৈ যাওঁ আৰু তেওঁলোকে আমাক নিৰীক্ষণ কৰি মেডিচিন দিয়ে। কিন্তু যিখন কাগজত মেডিচিনৰ নামবোৰ লিখি দিয়ে অৰ্থাৎ প্ৰেছক্ৰিপশ্যন, সেইখন পঢ়িব নোৱাৰোঁ, হেণ্ডৰাইটিং ধৰিব নোৱাৰি। কিয় এনে হয়? আৰু শুনা যায় ডক্টৰৰ হেণ্ডৰাইটিং বহুত বেয়া। সেই বিষয়ে আজি আমি আলোচনা কৰিম। আহক তেনেহ'লে আগবাঢ়ো। সচৰাচৰ ডক্টৰে যিখন প্ৰেছক্ৰিপশ্যন দিয়ে সেইখনত তেওঁলোকৰ হেণ্ডৰাইটিং ধৰিব নোৱাৰা অৱস্থাত থাকে। প্ৰায়ভাগ মানুহে সেইখন পঢ়িব নোৱাৰে। তেতিয়াই মানুহে কোৱা শুনা যায় ইমান বেয়া হেণ্ডৰাইটিং। এয়া হোৱাৰ কাৰণ আছে। ডক্টৰসকলে পঢ়ি থকাৰ সময়ত তেওঁলোকে বহু নোটছ লিখিব লাগে আৰু সচৰাচৰ যিবোৰ চাকৰিত কম লিখিব লাগে তাতে বহুত সময় পোৱা যায়। কিন্তু চিকিৎসকসকলে পঢ়ি থকা বা চিকিৎসা ক্ষেত্ৰত জ্ঞানৰ সময়ত বহুত নোটছ লিখিব লাগে। অন্য চাকৰিতকৈ তাতে বেছি সময় পোৱা নাযায়। কম সময়ত বহুত কথা নোট কৰিব লাগে। সেয়েহে লিখি লিখি ভাগৰি যায় আৰু সেই আখৰৰ গতি এনে হয়। দ্বিতীয়, শ্বৰ্ট নোট। মেডিকেল ষ্টাডিৰ সময়ত অৰ্থাৎ চিকিৎসা বিজ্ঞানৰ জ্ঞান লৈ থকাৰ সময়ত বহু কথা শ্বৰ্ট ফৰ্মত লিখিব লগা হয়। অৰ্থাৎ কম সময়তে বহু কথা তেওঁলোকে নোট ডাউন কৰিব লগা হোৱাৰ কাৰণে কিছুমান শ্বৰ্ট ফৰ্ম ব্যৱহাৰ কৰে। কম সময়ত বহু কথা লিপিবদ্ধ কৰিবৰ কাৰণে এই শ্বৰ্ট ফৰ্মবোৰ তেওঁলোকে ব্যৱহাৰ কৰি কৰি বহু বছৰৰ পিছত এই অভ্যাসলৈ পৰিণত হয় আৰু তেওঁলোকে যেতিয়া এজন চিকিৎসক বা ডক্টৰ হৈ পৰে এই অভ্যাসৰ কাৰণে প্ৰেছক্ৰিপশ্যনত এই মেডিচিনবোৰ শ্বৰ্টকাটত বা শ্বৰ্ট ফৰ্মত লেখা দেখা যায়। তৃতীয়, বহুত পেচেণ্ট থাকে। যদি এজন ডক্টৰে এজন ৰোগীক বহু সময় দিব পাৰিলে হয় তেন্তে তেওঁলোকৰ হাতে কষ্ট নাপালে হয় আৰু ফলত প্ৰেছক্ৰিপশ্যনৰ ৰাইটিং ভালকৈ লিখিব পাৰিলে হয়। কিন্তু যিহেতু সময় কম থাকে আৰু পেচেণ্ট বা ৰোগী বহুত থাকে, সেয়েহে কম সময়ত বহু কথা নোট ডাউন কৰিব লগা হয়। প্ৰায়ভাগ ৰোগৰ মেডিচিন দিব লগা হয় আৰু প্ৰায়বোৰ কথা তেওঁলোকে উল্লেখ কৰি প্ৰেছক্ৰিপশ্যনত মেডিচিনৰ কথা বা মেডিচিন দিব লগা হয়। কিন্তু এওঁলোকৰ প্ৰেছক্ৰিপশ্যন লিখোঁতে সাৱধানতাৰে লিখে যাতে ফাৰ্মাচীত এই মেডিচিনৰ নামবোৰ শুদ্ধকৈ পঢ়ি দিব পাৰে। সেয়েহে কম সময় থকাৰ বাবে তেওঁলোকে অলপ খৰকৈ লিখিব লগা হয় আৰু বহু শ্বৰ্ট ফৰ্ম ব্যৱহাৰ কৰিব লগা হয়। সেয়েহে তেওঁলোকৰ আখৰ ধৰিব নোৱাৰি। কিন্তু আজিকালি প্ৰায়ভাগ প্ৰেছক্ৰিপশ্যন কম্পিউটাৰাইজ বা টাইপ হয়, সেয়েহে ইমান অসুবিধা নহয়। তথাপি কিছুমান ক্লিনিকত এতিয়াও হেণ্ডৰাইটিং প্ৰেছক্ৰিপশ্যন দিয়া হয়, যি দেখিলে আপোনাৰ নিশ্চয় বুজাত অসুবিধা হয়, অৰ্থাৎ সৰিয়হৰ মাজত তিল বিচৰাৰ দৰে হয়, নহয় জানো? এয়া হেণ্ডৰাইটিঙৰ কিছু কথা যি আমি দেখিলে এতিয়া নিশ্চয় গম পাম কিয় এনে হ'ল। ধন্যবাদ।